কেতিয়া আহি পালা? কিয় ইমান লাগে? বাপৰে, কিয়নো খং কৰি থাকা আৰু? বেয়া লাগে। ধেইত বেঙা, বুজি চুজি নাপ, বল আমাৰ ঠাইখিনি। ব'লা। এইটো লোৱা। বাহ, বঢ়িয়া। কোনোবাৰ যে মোৰ ভাল লগা বস্তুবোৰৰ কথা মনত থাকে। আচলতে মই বহুত ক্ষীণ মানুহবোৰক আৰু ক্ষীণ বনাবলৈ এইবোৰ বস্তু দি ভাল পাওঁ। কিবা নাখাওঁ যা। ধেই, ধেমালিহে কৰিছোঁ। একো ধেমালি কৰিব নালাগে। মই কিবা বহুত শকত নেকি? নহয় দিয়া শকত, হাতী এটাতকৈ অলপমান ক্ষীণ তুমি। যা যা, অকলে থাক তই। ধেই পাগলী, ধেমালিহে কৰিছোঁ। চৰি দেই। তোমাৰ নিচিনা মৰম লগা জানো কোনোবা হ'ব পাৰে? একো চৰি তৰি নালাগে মোক। তোমাৰ চৰি তোমাৰ লগতে ৰাখা। ঐ, হ'ব দিয়া অ'। এটা কথা কোৱাচোন। কি কথা? কালি যে কোনোবা ল'ৰা এজনে ডিষ্টাৰ্ব কৰি থকা বুলি কৈছিলা, আকৌ কিবা কৈছে নেকি? হে, তাক কেইটামান অশ্লীল শব্দটোৰ কিছু ওপৰৰ গালি দুটামান দি ব্লক কৰি দিছোঁ। হে, বৰ ভাল কাম কৰিছা। ৰ'বা, তোমাৰ প্ৰেয়সীজনীৰ কি হ'ল? কোন প্ৰেয়সী বা? নজনাই হ'লা ন এতিয়া? সেই যে অম্লানক যে সদায় কামুৰি থাকে বুলি কৈছিল, তোমাৰ বহুদিনৰ পুৰণি প্ৰেমিকাজনী। সেইজনী। সিদিনা লগ পাইছিল নহয়। সেই ক'ত? মোক নোকোৱাই ন এইবিলাক কথা? ঠিকে আছে, আমিনো আৰু ক'ত পাত্তা পাম? ৰ'বাহে, শুনি লোৱা আগতে। কোৱা বাৰু, শুনি আছোঁ। মই যে ডিম্পুহঁতৰ বিয়াত যে গ'লোঁ, তাই চাই আছিল নহয় মোৰ পিনে, হাঁহিও আছিল মাজে মাজে। ভাত খোৱাৰ সময়ত সুধিলে কিবা লাগিব নেকি বুলি। তাৰপিছত ঘৰ আহি পালোহি। ফেচবুকত তাইৰ এটা মেছেজ পালোঁ। কি বুলি? জিএফ আছে নেকি বুলি। তুমি কি ক'লা? থকা বুলি ক'লোঁ। তাৰপিছত ৰিপ্লাই নাই আৰু আজিলৈ। কিয় মিছা কথাটো ক'লা? ক'ত মিছা ক'লোঁ? ঠিকেই কৈছোঁ। কি ঠিকেই কৈছা? ক'ত আছে তোমাৰ জীয়েক? কিয় লাগে তোমাক? লাগে মোক। ৰ'বা, যদি মোৰ গাৰ্লফ্ৰেণ্ড নাই, তেনেহ'লে মোক কোনোবা ছোৱালী প্ৰপ'জেল দিয়া বুলি শুনিলে কোনোবাই কিয় কান্দিব খোজে? পাগল, কোনে কান্দিব খোজে? নাজানো কোনেবা কান্দিব খোজে। কিয়নো খুলি নোকোৱা কথাবিলাক? মোৰ প্ৰপ'জেল একচেপ্ট নকৰা নাই, কাৰণটো গম পালোঁ। মনটো ভাল লাগে ন? ধেই, বুজি নাপালা মোক। ঐ পাগল, কিয় বুজি নাপাম অ'? তোমাক নিজতকৈ ভালকৈ বুজি পাওঁ। তেনেহ'লে ভাল পাওঁ বুলি কিয় নোকোৱা? কেনেকৈ কওঁ কোৱাচোন? সময়ে যদি কিবা কাৰণত আমাৰ মিলনৰ হেঙাৰ হৈ পৰে, তুমি বা মই কোনোবাজনে পাৰিম জানো নিজক চম্ভালিব? প্ৰেম মানেই কেৱল বিয়া নহয়, আৰু ভালপোৱা মানেই প্ৰেমিক প্ৰেমিকাও নহয় অ'। যি প্ৰেমত আশা আকাংক্ষা বা পোৱাৰ হেঁপাহ থাকে, তাত বিষাদ আৰু বেদনা থাকে। আৰু আশা নোহোৱা প্ৰেমৰ চকা মৃত্যুলৈকে চলিয়েই থাকে। যেনেকৈ আমাৰ প্ৰেম চলি থাকিব।